খবৰ? ভালে ভালে। কি থাপৰ কাটি কিজনী আহিব নেকি? অঁ গাঁৱত চাব এদিন ফুৰিব ভাল পাব। লগৰ এজনীমান আহিব খুৱাম বাৰু। দিয়ক হ'ব দিয়ক আহিব দিয়ক। সেই বাৰী তো কি হ'ল কথাটো, ডিব্ৰুগড় ছোৱালী কেইজনীক খুৱাব আহিছোঁ। তাত বহুত ফুৰি আছোঁ আৰু পথাৰ দুখন মাৰিছোঁ। টাউনৰ চাইড না পথাৰ কি চিনি নাপায়। এইয়া সিহঁতক তাত ধান খেতি হয়, সৰিয়হ খেতি হয়, দুখৰ পৰা আনিছোঁ। পথাৰত যি সুবাস পাইছোঁ নাই পোৱা আজিলৈকে। তালে তালে আহি নৃত্য কৰিলা, পৰহি যোৱা ফুল পাহতো সুৱাস বিলালা। এইবিলাক গছ দেখিছা ন তোমালোকে? বৰ মুগা পোহে, যি মুগা গামোচা পায়, মুগা মেখেলা তোমালোকে যি নাচা, তাঁত বব জানা নহয়? নাজানা? সিহঁতক মুগা কেনেকৈ পোহে দুখৰ পৰা আহি গ'লো। পাই সিহঁতক চুমনি লৈ আহিলোঁ। ইয়াত দেখুৱাইছোঁ মুগা কেনেকৈ পোহে। এয়া দদৈ ৰখি আছে। এইখিনি কি বুলি কৈছে? এইখিনি মুগা দেখি পোৱা নাই। এনে মুগা চিলিঙি হয়। এয়া বাটল গুটি বনাই থৈ দিছে চৰাই চিৰিকটিৰ কাৰণে। গাঁও সুবাস দি এহঁতক ধুনীয়াকৈ বুজালোঁ, চুমনি দেখুৱালে, পথাৰ দেখুৱালে, কেনেকৈ ৰুব লাগে, কেনেকৈ ধান খেতি হয়, হালধীয়া সৰিয়হ খেতি কেনেকৈ হয়, চব দেখুৱাইছোঁ সিহঁতক। তাৰ বিষয়ে একো এইটো মাল নাই এতিয়া। ৰিলচ কেনেকৈ বনাব লাগে জানে। তো পূজা আহি কেনেকুৱা লাগিলে সেইটো কৈ দিয়া। বহুত ভাল লাগিলে। ভাল লাগিছে মানে কি পূজা ধুনীয়া চাইল না মোক চবে সোধে। ছোৱালীজনী বয়ফ্ৰেণ্ড আছে, বহুত কামোৰ দিয়ে মানে। পূজা বয়ফ্ৰেণ্ড আছে, বহুত দুখীয়া, পাতত এণ্ডক এখন আছে চাপৰি মাৰি বহুত বাগানত পাত ছিঙে গৈ, বহুত দুখীয়া উষ্ণই গৰিবী দেখাহে।